নৱবৰ্ষ, আজি তোমাৰ জন্মদিন নেকি? আজি মোৰো জন্মদিন, পৃথিৱীৰ সকলো ব্যক্তিৰে জন্মদিন। আহা, আমি সকলোৱে উদযাপন কৰো জন্মদিনৰ শুভ লগন। অসূয়া মান অভিমান পৰিহাৰ কৰি প্ৰীতিৰ সুবাসত প্ৰাণৱন্ত শক্তিৰ আধাৰ হওঁ। এক নতুন প্ৰয়াসেৰে নতুন সংকল্প লৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহা এটা নতুন দিনত। পৰস্পৰ সুখ দুখৰ সমভাগী হৈ পাতো আহা ভাগৰুৱা পথিক আৰু পৰিশ্ৰান্ত শ্ৰমিকৰ কথা। স্মৰণ কৰো আহা সীমান্তৰ সৈনিকৰ যুদ্ধ জয়ৰ নতুন আখৰা। ভাতৃত্ববোধেৰে স্বদেশ প্ৰেম, আত্মিক মিলনেৰে ঐকান্তিক প্ৰেমৰ স্পৃহাত বিচাৰিম। মৰম ভাল পোৱাৰ সুবিশাল পৃথিৱী, অনাড়ম্বৰ শান্তিৰ বলিষ্ঠ বতাহজাকে কঢ়িয়াই আনিব একোটা সুন্দৰ নতুন দিনৰ বতৰা। নতুনৰ আগমন মানেই পুৰণিৰ মৃত্যু নহয়, ই এক আৰম্ভণি, সময়ে দিয়া নতুন সুযোগ। হত্যা মানেইতো সন্ত্ৰাস নহয়, যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ নোহোৱাকৈয়ে মিত্ৰপক্ষত থাকিয়েই হত্যা কৰা হয় আমাৰ আবেগ, অনুভূতি আৰু বিশ্বাস। সেয়ে আমি হত্যা কৰো আহা আমাৰ ভিতৰত লুকাই থকা দানৱৰূপী কুৎসিত মনবোৰ। ধুমুহালৈ মই ভয় নকৰো, ই এক আত্মপ্ৰত্যয়ৰ গভীৰ প্ৰত্যাহ্বান। মৃত্যুলৈও মই ভয় নকৰো, মৃত্যু চেতনাত বন্দী মই পূৰ্বৰে পৰা। ভয় কৰো তোমাৰ সাগৰ সদৃশ অভিমান, ভয় কৰো অমানৱৰ, যাৰ গৰ্ভত লুকাই থাকে কুটিল ইতিহাস, যাৰ বুকুত থাকে বৰ্বৰতা। ভয় কৰো সংকীৰ্ণতা, বিনষ্ট পাৰিপাৰ্শ্বিক বাতাবৰণ, ভয় কৰো যান্ত্ৰিকতাৰ যন্ত্ৰণা, যাৰ বাবে ধৰ্ষণ হয় প্ৰতিদিনে নাৰী হত্যা। ধৰ্ষণ হয় যুৱ মানসিকতা, ধৰ্ষণ হয় মানৱতাৰ মনাকাশ, ধৰ্ষণ হয় সঁচা প্ৰেম ভাল পোৱা, ধৰ্ষণ হয় সুন্দৰ সময়ৰ।